নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যদি আপুনি বা আপোনাৰ ঘৰৰ কোনোবাই এইবাৰ HSLC বা মেট্ৰিক বা HS বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেন্তে আপোনালোক সকলৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা পুনৰ আহি পৰিছে এটা ভাল খবৰ। হয়, চৰকাৰে ঘোষণা কৰিছে এক বৃহৎ আৰ্থিক সাহায্যৰ কথা। তো এতিয়াৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব 10,000 টকা আৰু 5,000 টকা পৰ্যন্ত আপোনাৰ এককালীন সাহায্য। অৰ্থাৎ এইটো যথেষ্ট এটা ভাল খবৰ। তো আপোনালোকে ইয়াত চাব পাৰে যে ইয়াত ডিভিজন অনুসৰি যদি আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে তেতিয়াহ'লে আপুনি 10,000 টকাকৈ লাভ কৰিব, বা তাতকৈ যদি ওপৰত পাইছে তেতিয়াহ'লে 10,000 টকা পাব। আৰু যদি আপুনি দ্বিতীয় বা তৃতীয় বিভাগ পাইছে তেতিয়াহ'লে আপুনি 5,000 টকা প্ৰতিমাহে বা এককালীন সাহায্য লাভ কৰিব। আৰু আজি হৈছে 23 মে' তাৰিখ, আৰু এই 23 মে' তাৰিখৰ পৰা ইতিমধ্যে আবেদন আৰম্ভ হৈছে। তো আপোনালোকে আবেদন কৰিবলৈ কি কৰিব লাগিব? এখন ফৰ্ম ডাউনলোড কৰিব লাগিব, ফৰ্মখন জমা দিব লাগিব, আৰু জমা দিয়াৰ লাষ্ট তাৰিখ আপোনাৰ 20 জুন। অৰ্থাৎ আপুনি 20 জুনৰ আগত ফৰ্মখন ফিল আপ কৰি উপযুক্ত যিটো ডকুমেণ্টছ আছে সেইখিনি ডকুমেণ্টসমূহ জেৰক্স কপি কৰি জমা দিব লাগিব। আৰু ক'ত কেনেদৰে কি জমা দিব লাগিব আমি অফিচিয়েল এডভাৰটাইজমেণ্টত ভালদৰে দেখাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এটা ভিডিঅ' লাইক কৰিব আৰু সকলো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, কাৰণ এইটো যথেষ্ট এটা ইম্পৰ্টেণ্ট বা ভাল খবৰ বুলি ক'ব লাগিব। তো আহক আমি অফিচিয়েল এডভাৰটাইজমেণ্টটো আলোচনা কৰোঁ। আৰু আপোনালোকে ফৰ্মখন জমা দিবলৈ যিখন ফৰ্ম নেকি আপোনালোকে ফিল আপ কৰি জমা দিব, সেইখন আপোনালোকে ডাউনলোড কৰিবলৈ যিটো SKSC এডুকেশ্যন যিটো ডিপাৰ্টমেণ্টৰ ৱেবছাইট আছে তাত আহিব লাগিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তো আপোনালোকে ডাইৰেক্ট গৈ তাৰ পৰা ফৰ্মখন ডাউনলোড কৰিব পাৰিব। তো ফৰ্মখন এনেকুৱা ধৰণৰ হ'ব। আৰু এইখন হৈছে ফৰ্মখন। তো এইখন হৈছে 2024ৰ ফৰ্ম। তো আপোনালোকে অতি শীঘ্ৰে এইটো ৱেবছাইটতে 2025ৰ ফৰ্মখন ইতিমধ্যে দি দিব। তেওঁলোকে আপডেট দিয়া নাই, যিহেতু আজিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো আজি ৰাতিৰ পৰা আপোনালোকে ডাউনলোড কৰিব ফৰ্মখন। কিন্তু যোৱাবাৰৰ যিখন ফৰ্ম আছে সেইখনৰ কথা মই আপোনালোক কৈছোঁ যে ইয়াত শিক্ষা বিভাগ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আঁচনি 2024। ইয়াৰ ফৰ্মখন একে নিচিনা হ'ব, কিন্তু অৰ্থাৎ চনটো আৰু ডেটটো চেঞ্জ হ'ব, বাকীখিনি একেই হ'ব। প্ৰথমতে ইয়াত আপোনাৰ নাম আছে, অভিভাৱকৰ নাম আছে, তাৰপিছত যোগাযোগৰ ঠিকনা, গাঁও চহৰ সকলোবোৰ দিব লাগিব, মোবাইল নাম্বাৰ, হোৱাটছআপ নাম্বাৰ। ইয়াত আপোনাৰ দুখন ফৰ্ম আছে, এখন আছে আপোনাৰ HS পাছৰ কাৰণে, তাৰপিছত এখন আছে আপোনাৰ মানে মেট্ৰিক পাছৰ কাৰণে। আৰু আপোনাৰ যিটো উত্তীৰ্ণ হোৱা শ্ৰেণী সেইটো দিব লাগিব। তাৰপিছত আপোনাৰ পাৰ্চেণ্টেজ, নাম্বাৰ, বেংক একাউণ্ট নাম্বাৰ ইয়াত চাব পাৰে, এইটো বেংক একাউণ্ট, SC ব্ৰাঞ্চ, IFC কোড সকলোবোৰ দিব লাগিব। আৰু নিজৰ নামটো ইয়াত দিব লাগিব। লিখিখিনি আপুনি ইয়াত জমা দিব পাৰিব। আৰু ইয়াত প্ৰথমতে আবেদনকাৰী স্বাক্ষৰ লাগিব, আৰু এটা স্বাক্ষৰ লাগিব আপোনাৰ পৰিষদীয় স্থানীয় সদস্যৰ স্বাক্ষৰ। ইয়াৰ লগত কি লাগিব সন্নিৱিষ্ট জাতিগত প্ৰমাণপত্ৰ, তাৰপিছত উত্তীৰ্ণৰ প্ৰমাণপত্ৰ, মাৰ্কশ্বিট, শেহতীয়া তোলা দুখন পাছপৰ্ট চাইজৰ ফটো লাগিব, বেংকৰ পাছবুকৰ কপি লাগিব। তাৰপিছত ইয়াত সকলোবোৰ ডকুমেণ্টছ লাগিব। আৰু অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে সেইটো মই আৰু এইটো হৈছে অফিচিয়েল নটিফিকেশ্যনটো। ইয়াত আপোনালোকে চাব পাৰে যে অসম চৰকাৰ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ ডিব্ৰুগড়। ইয়াত প্ৰথমতে চাব পাৰে যে জ্ঞান বিকাশ যোজনা আঁচনি 2026ৰ বঁটা প্ৰদান কৰিব HSLC আৰু HS যিসকলে উত্তীৰ্ণ হৈছে 60% বা তাতকৈ ওপৰত পোৱাসকলে পাব 10,000 টকা, আৰু তৃতীয় বিভাগ আৰু দ্বিতীয় বিভাগ উত্তীৰ্ণসকলে পাব 5,000 টকা। ইয়াত কোনসকল কেণ্ডিডেটে পাব? প্ৰথমতে আপোনালোকে চাব পাৰে যে সোণোৱাল কছাৰী জনগোষ্ঠী 10,000 টকা পাব, 60% বা তাতকৈ ওপৰৰ মানে পাছ কৰাসকলে। আৰু এইটো আপোনাৰ অসমৰ যিকোনো ঠাইৰ সোণোৱাল কছাৰী জনগোষ্ঠীয় লোকে পাব, অসমৰ যিকোনো ঠাইৰ পৰা এপ্লাই কৰিব পাৰিব। দ্বিতীয়তে আছে অন্য জনজাতীয় শিক্ষাৰ্থী আৰু সাধাৰণ শ্ৰেণী 10,000 টকা পাব, 60% বা তাতকৈ ওপৰৰ মানে পোৱাসকলে, কিন্তু পৰিষদৰ এলেকাধীন হ'ব লাগিব। অৰ্থাৎ অসমৰ যিকোনো ঠাইৰ পৰা নাপায়, সোণোৱাল কছাৰী পৰিষদৰ এলেকাধীন মানে ঠাইৰ পৰাহে এইটো এপ্লাই কৰিব পাৰিব, বেলেগ জনজাতি হ'লে। তেনে ক্ষেত্ৰত জ্ঞান বিকাশ যোজনা 2026, ইয়াত আপোনাৰ তৃতীয় আৰু দ্বিতীয় বিভাগ কেণ্ডিডেটে পাব। সোণোৱাল কছাৰী 5,000 টকা পাব, অসমৰ যিকোনো ঠাইৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকে পাব, যিকোনো ঠাইৰ পৰা এপ্লাই কৰিব পাৰিব। তাৰপিছত অন্য জনজাতীয় শিক্ষাৰ্থী আৰু সাধাৰণ শ্ৰেণীয়ে পাব আপোনাৰ মানে যিটো সোণোৱাল কছাৰী পৰিষদ আছে সেইটোৰ এলেকাধীন হ'ব লাগিব, তেতিয়া পাব। আপোনালোকে হয়তো বুজি পাইছে ইতিমধ্যে। আৰু মই কৈছোঁ যে 22 অৰ্থাৎ অহাকালিৰ পৰা আৰম্ভ হৈছে। তো এতিয়ালৈ মানে ৱেবছাইটটোত যিখন ফৰ্ম আছে সেইখন উপলব্ধ হোৱা নাই, হয়তো আজি ৰাতিৰ ভিতৰত উপলব্ধ হ'ব। তাৰ পৰা ডাউনলোড কৰি আপোনালোকে জমা দিব পাৰিব। আৰু ইয়াত লিখা আছে যে 20 জুন তাৰিখ লাষ্ট ডেট, মই কৈছোঁৱেই। তাৰপিছত প্ৰপত্ৰ আপোনালোকে ক'ত জমা দিব পাৰিব? প্ৰপত্ৰ ডাউনলোড কৰি উপযুক্ত যি ডকুমেণ্টছ আছে সকলোবোৰ তাত লিখা থাকিব, মই অলৰেডি কৈছোঁৱেই। তাৰ সদস্য যিটো স্থানীয় সদস্য আছে আপোনাৰ মানে যিটো সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ স্থানীয় সদস্য আছে তেওঁৰ হাততো জমা দিব পাৰিব সকলোবোৰ ডকুমেণ্টছ লৈ। আৰু কোনো সমষ্টিত নপৰা আবেদনকাৰীয়ে কাৰ্যালয়ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ আৰু জমা দিব পাৰিব। অৰ্থাৎ কাৰ্যালয়ৰ পৰা আপুনি গৈও প্ৰপত্ৰ সংগ্ৰহ কৰি তাতো জমা দিব পাৰিব। আৰু পৰিষদৰ ৱেবছাইট অৰ্থাৎ এইটো skseducation.in, এইটো ৱেবছাইটত গৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰি সকলোবোৰ নথি পত্ৰৰ লগত লৈ জেৰক্স কপি কৰি লৈ যাব পাৰিব।
আৰু ইয়াত লিখা আছে যে অসম্পূৰ্ণ আবেদন বাতিল কৰা হ'ব, অৰ্থাৎ যি মানে অফিচিয়েল এডভাৰ্টাইজমেণ্টত বা ফৰ্মখনত লিখা আছে, যদি আপুনি অলপ হ'লেও ভুল কৰিছে বা এখন ডকুমেণ্টছ কমি গৈছে, আপোনাৰ কম হৈছে, তেতিয়াহ'লে আপোনাৰ যিখন ফৰ্ম আছে সেইখন বাতিল কৰা হ'ব। আৰু জলপানী বিতৰণৰ দিন পাছত বিজ্ঞাপন যোগে বা মোবাইল যোগে অৱগত কৰা হ'ব। আৰু কেতিয়া দিব, কি কৰিব, সকলোবোৰ পৰা মোবাইল যোগে এইটো ঘোষণা কৰা হ'ব। এইটো অফিচিয়েল এইটো নটিফিকেশ্যন। যিসকল নেকি সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদৰ এলেকাত পৰে, তো আপোনালোক যদি জনগোষ্ঠীয় লোক, তেওঁলোকৰ কাৰণে যথেষ্ট ভাল খবৰ। তো আপোনালোকে তৃতীয় বিভাগ, দ্বিতীয় বিভাগ, প্ৰথম বিভাগ সকলোৱে এটা সাহাৰ্য পাব। তো আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, যিসকল নেকি মানে এইটো ভিডিঅ' লাভ কৰিব পাৰে, কাৰণ তেওঁলোকে হয়তো গম নাপাব পাৰে। চ' তেনে ক্ষেত্ৰত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।